তুমি চিন্তাই নকৰিবা 5টা বজাৰ লগে লগে মই হাজিৰ হৈ যাম চিকেন বিৰিয়ানী আৰু ম'ম' খাম ঠিক আছে তুমি জানানে ইমান দিনৰ পৰা যে মই ম'ম'ৰ লগত বস চিলি সসটো খাই থকা নিচিনা লাগিছিল তুমি মানে মোৰ লাইফত ন একদম টমেটো সসটো হৈ আহিছে একদম মিঠা মিঠা তোমাৰ অবিহনে মোৰ একেবাৰে জীৱনটো খালী চিপছৰ পেকেট কুহুম নথকা কণী আৰু লেগ পিচ নথকা বিৰিয়ানী বুজিছানে মোক মানে মানুহে মৰমতে এনে চেনি বুলিয়ে মাতে কিন্তু তোমাৰ লগত একদম সঁচা প্ৰেম জানানে একদম একো চেনি তেনি নাই কেনেকে যে পালো আৰু দেই তোমাক কি পালা বোলে কঁঠাল এটা পালো কঁঠাল এটা পালো কঁঠাল পালা যদি ভালহে কথা ছাগলীৰ নিচিনা বেবাইছা কিয় বেবাইছিলো নেকি ৰাতিপুৱা মানে এই ৰুটিৰ লগত ছাগলী মাংস খাইছিলো যে ফালতু বাল কি বকিছো তুমি এইবিলাক বাদ দিয়া না কি হল মন কলিজাটো মাৰি আছা যে সৰি কি হল কলিজা মনটো মাৰি আছা যে একো হোৱা নাই কি হল কোৱা না ফেয়াৰ এণ্ড লাভলি শেষ হল নেকি ঘৰত নাই হোৱা শেষ আছে ৰবা লেট মি গেছ পেটটো বহাৰ কাৰণে তোমাৰ জিন্সটো ফিট হোৱা নাই ন কঁকালত সেইকাৰণে খং কৰি আছা নহয় তেনেহলে আৰু কি কাৰণ থাকিব পাৰে কলে গ'ল বাৰু আজি ফচিছিলো এবে গোটেই চেনি বাহিৰ কৰিলেহেঁতেন আজি মোৰ কি হল একো হোৱা নাই কেলা শুনিলেই নেকি আহিছো ৰবা জাগাৰ বস্তু জাগাত নাথাকে মানে এখন ঘৰত দিনৰ দিনটো অফিচ কৰিবা তাৰপিছত ঘৰত আহি চাকৰৰ নিচিনা কাম কৰা কি হল কাক বকি আছা একো হোৱা নাই কাকো বকা নাই কিবা এটাতো হৈ আছে তোমাৰ কি হৈছে কোৱা না মোক নাই হোৱা একো মোকো নকোৱা নে এবাৰ দুবাৰ তোমাক কথা ক'লে বুজি নোপোৱা নেকি একো হোৱা নাই বুলি খংটো একেবাৰে মানে মূৰৰ ওপৰতে থাকে তোমাৰ তুমি এটা কথা জানানে বাৰু মানুহে ইমান এনি টাইম খং কৰি নাথাকেতো খং ৰাগ হাঁহি ফূৰ্তি দুখ এইবিলাকে মানুহৰ কেৰেক্টাৰটো ডিচাইড কৰে তুমি জানানে 10 টকীয়া সন্দীপ মহেশ্বৰী হাত জোৰ কৰিছো তোমাৰ আগত জ্ঞান দিয়া বন্ধ কৰা আজি মোৰ দিনটোৱে বেয়া খং উঠিব বেছিকে ঘৰৰ বস্তু চস্তু সব ভাঙি পেলাম কি হৈছে তোমাৰ আজি একো হোৱা নাই আৰে কোৱাচোন একো হোৱা নাই বুলি কৈ থকা নাই নেকি মই তোমাক অথনিৰ পৰা ৰাতিপুৱাৰ পৰাতো ঠিকে আছিলে কি হল মই কথা পাতি থকা শুনিলে নেকি মৰিলো আৰু হেৰি নহয় জান কলে গ'ল যদি শুনিছে কেলা মই শেষ চালা মনে মনে বাহিৰত গৈ কথা পাতিব নোৱাৰিলি গৰু কলে গলা তুমি ইয়াতে বহি আছা মই আকৌ গোটেইখন আগফাল পিছফাল বিচাৰি ফুৰিছো তোমাক কেলে কি হল নাই তোমাৰ মনটো বেয়া যে ক'ত মন বেয়া দেখিলা মোৰ নাই কিবা এটাতো হৈছে মোক কোৱা না আমাৰ ঘৰৰ সন্মুখত যে থাকে কুকুৰটো সি যেনেকে ভাও কৰিলে ভোক লাগিছে বুলি গম পাই যাও ঠিক সেইদৰে তুমিও মুখখন বেকা কৰিলে তোমাৰ খুব লাগিছে বুলি গম পাই যাও আকৌ কাজিয়া কৰিবলৈ মন গৈছে তোমাৰ এবাৰ নাই হোৱা বুলি কৈছো এটা মানি ল'বা ঠিক আছে নুখুধো কবও নালাগে মোক হ'ব যোৱা তোমাৰো একেবাৰে অকমানতে খুব লাগে মোৰ ইয়াত ইমান মুড অফ হৈ আছে আৰু তুমি আহি পেলাই ফটোৱা কথা কিছুমান কৈ আছা আৰে মইনো অথনিৰ পৰা কি সুধি আছিলো তোমাক ইমান টাইমৰ পৰা কি হৈছে কোৱা মোক এনেকেইতো আছো ন মানুহে ঠিকেই কয় আমেৰিকাৰ মানুহৰ বেছবল খেলা আৰু আমাৰ ইয়াৰ ছোৱালীৰ খেলা লাখ চেষ্টা কৰিলেও তুমি বুজিব নোৱাৰা হ'ব যোৱা ঠিক আছে মাই এপলজি হলতো এতিয়া কি হল কোৱা না কিয় তুমি মনটো মাৰি আছা একো হোৱা নাই দেখিছনে বাৰু এই মাত্ৰ কলে মুড অফ বুলি পাগল কুকুৰ চুকুৰে কামুৰিলে নেকি কিবা তুমি খালি মোক বকিবহে জানা মৰমত কথা কবলৈ কেতিয়াও নিশিকিলা বুজি পোৱাটো বাদে কথা ওচৰত আহি পেলাই কেতিয়াও নুসুধা প্ৰব্লেম কি হৈছে ঠিক আছে সৰি হয় আচলতে মই তোমাক ওচৰত আহি সুধিব লাগে দিয়াচোন কোৱা না কি হৈছে একো হোৱা নাই তুমি জানি বুজি মোৰ লগত এনেকে কৰি আছা হয়নে নহয় কোৱা আৰু সুধি নাথাকিবা একো হোৱা নাই হলতো মই পাগল হোৱাৰ আগতে প্লিজ কোৱা না তুমি বুজি নাপাবা কি কথা কোৱা হে মই বুজি নাপাম ছোৱালী মানুহৰ প্ৰব্লেম তুমি বুজি নাপাবা আৰে ৰিনাৰ পৰা টিনালৈকে জিনাৰ পৰা মিনালৈকে সব ছোৱালী মানুহৰ মানে মোৰ এক্স কিজনীৰ প্ৰব্লেম ময়ে বুজি পাইছিলো আকৌ তুমি কোৱা এতিয়া মই বোলে ছোৱালীৰ প্ৰব্লেম বুজি নাপাম সেইকাৰণেহে ব্ৰেকআপ দি থৈ গুচি গ'ল সেইটোতো মোৰ ঘৰ আৰু বাৰী দুইটাই সৰু সেইটো কাৰণেহে সেইবিলাক বাদ দিয়া কি কথা বুজি নাপাম কোৱাচোন মুড সুইং বুলি কয় ক্ৰিকেটত ইন সুইং আউট সুইং শুনিছো মুড সুইং কি বস্তু তোমাৰ মাথাটো
বুজাই পেলাই কোৱা না পিৰিয়ড ষ্টাৰ্ট হৈছে কি এ বুঢ়া হবৰ হ'ল তুমি এতিয়া আকৌ ক'ত স্কুলত ক্লাছ কৰিছা কি পিৰিয়ড হৈছে গৰুডাল মাহেকীয়া প্ৰব্লেমটো অ তো চোৱা হৈছো নহলে নোৱাৰা হৈছো বুলি কোৱা ব্ৰিটিছৰ জীয়েক নেকি তুমি হা হ'ব এতিয়াও কাজিয়া কৰি থাকিবা না তুমি অ সৰি তুমি ৰেষ্ট লাগে যোৱা অকমান মই বনাম ভাতকেইটা আজি দিয়া ইমান এহচান কৰিব নালাগে আৰে বাবা গিৰিয়েক হৈছো ন তো মৰমটো কৰিব লাগিব ন তোমাক ফুৰাবলৈ আহিছে আৰে সঁচাই কৈছো আজি শুনা আজি তোমাৰ একদম মন পছন্দৰ ডিছটো মই বনাম ঠিক আছে তুমি টেষ্ট কৰিবা বাছ সপোন দেখিছো নেকি মই কিবা আৰে বাবা তুমি টেনচন নলবা না মই আছো তো কাজিয়া কৰি থাকিলেও তুমি কিন্তু মোক বহুত ভাল পোৱা দেই লাজে লাগি গৈছে একেবাৰে হ'ব তুমি এতিয়া ৰেষ্ট লোৱাগে যোৱা অকমান ঠিক আছে দিয়া হলে চিলিণ্ডাৰটো অফ কৰি থবা দেই অ তুমি চিন্তাই নকৰিবা একদম কি যে হ'ব অ হেল্ল' কলিজা অ একদম 5টা বজাত পাই যাম দেই আপুনি কৈছিলেই নহয় হোটেলত বহি তোমাৰ লগত খাম চাহ আৰু গজা তাৰপিছত চিনেমা চাম আৰু ল'ম লাইফৰ মজা তাৰপিছত উভতি আহোঁতে খাম পকৰি ভজা অ তুমি কেনেকে গম পালা আশা কৰিছো ভিডিঅ'টো চাই আপোনালোকে ভাল পালে যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক কৰক আৰু লগৰবোৰৰ লগত শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক বৰাদা চেনেলটো লগতে নটিফিকেশ্যন বেলটো প্ৰেছ কৰিবলৈ নাপাহৰিব যাতে নতুন ভিডিঅ' আহিলে পটককৈ আহি পেলাই ভিডিঅ'টো চাই দিব পাৰে আৰু হা কমেণ্ট বক্সত কেনেকুৱা লাগিল জনাব দেই টেক কেয়াৰ ষ্টে হোম এণ্ড ষ্টে ছেফ